নমস্কাৰ স্বাগতম জনাইছো আজি আমাৰ চেনেল হুটিয়া লাইফলৈ আজি আপোনালোকলৈ এটি বিশেষ অনুষ্ঠান আগবঢ়াই ওলাইছো অনুষ্ঠানটিৰ নাম হ'ল বিমল বনাম কেপি কোন শ্ৰেষ্ঠ বিমল শ্ৰেষ্ঠ নে কেপি শ্ৰেষ্ঠ মোৰ বাওফালে আছে আপনার রিপোর্টারর লাইসেন্স দিছি গুনি আপনি ফুফাল বাওফালে নাজলে দেখুন ফুফাল গুলি ইফালে চাই ইফালে চাই ভুলে যাক দেচোন মোৰ ইন্ট্রোডিউস তো হবনে মদন কলেজৰ ছাত্ৰ কল্প সুটিয়া মানটো সুটিয়া না টাইটেলটো সুটিয়া এই ৰব মানটো অলপ চলপ মাই নেম ইজ কল্প সুটিয়া ইগলাখান পিছত পৰিচয় পিছত দিব দলত আগতে কিবা জ্বলাই দিও মই আছি তুমি অ ৰে পনীৰ বাকলা জ্বলে দিয়ে এই পনি বাকা নলগাও মোৰ এলাৰ্জি আছে সাদিক সা কেপি খালে এলার্জি নহয় তার তোনি চালে তোৰা মানে সাফা মানুহ হ'ব দে হ'ব কথা কম মই কইলো আগতে কিবা অলপ জ্বলাই দে পনীৰ বাকলা জ্বলে পনীৰ বাকলা তাৰা প্লিজ নকৰব না গুড নাইট জ্বলাব না মোৰ এলাৰ্জি আছে তো শো গুড নাইট লাগে তাক গুড নাইট লাগে শো কৰিব নোৱাৰো ইমানো বাজেট নাই হয় মোৰ সোঁফালে আছে নলবাৰী কয়াকুছিৰ গয়া বিকাশ বিমলিয়া নমস্কাৰটো ভালকে দিও ওই এতে কি ভালকে দে গা ধুই বেলা বুইতে ওর কি জি মাতে আমার নিউজ চ্যানেল কেটাই ও তে হক আমি শুনো কোন শ্ৰেষ্ঠ প্ৰথমতে মই বিকাশ ডাঙৰীয়ালৈ যাবলৈ বিচাৰিছো আপুনি কি ক'ব আপুনি বিমল লাভাৰ আমি তথ্যমতে জানিবলৈ পাইছো জানবা কি আছে জানবা কি আছে শুনো আমাৰ গাঁৱত যাই কিনে একদিন ফুটব কি সুধিম বিমল বুলি ক'লে মোৰ নামটো কৈ দিব কিয় সঁচা একদম সঁচা কথা কৈছো মই এই বিমল কোম্পানীৰ জাবৰবিলাক সাফা কৰে যে ৰ'ব ৰ'ব এখেতে কোৱাৰ পিছত আপুনি মাজত কিয় মাতে নো মাজত কিয় মাতে আপুনি মাতিছে এতিয়া মই কৈছো কিবা কোৱা নাই না মই কৈ আছো গম পাইছো বিমল কোম্পানী কিন্তু এতিয়া এই চাৰিকা আৰু কৈছে ই মাৰিম কিন্তু এক মই আৰু আপোনাৰ গামছাখন গন্ধিছে কি বেয়া কৰি গন্ধিছে এ বিমল কাৰখানাৰ জাবৰ সাফা কৰোতে কৰোতে গন্ধাই গৈছে গোন্ধাইছে কোৰ কি গামছালে ধুই পিনে পিন্ধোছো আলো মই খুলিলা ধুই আনো ধুই কিনে আনি দিয়া পিন্ধো আপুনি কি ক'ব বিচাৰিব পানীৰ হোৱা আপোনাৰ তাতে হনাই না এইবিলাক তহঁতো এইবোৰ ভালকে লগাব নোৱাৰা নেকি নাই অলপ ভালকে লগাবিচোন চোৰ কথা আছে ভাই চাব দাদা ফাৰ্ষ্ট মই এই টপিকটো ষ্টাৰ্ট দিয়াৰ আগতে এখাৰী বাক্য মই কেপি লাভাৰ বিলাক ক'ব বিচাৰিছো নিশ্চয় নিশ্চয় কেপিলা ভাই আপুনি সন্মুখত ৰৈ আছে আমাৰ কমলা কেমেৰামেন পচন্দ ভাল পায় মোক ক'ব দিবনে কমলা পচন্দ খাইয়ে और कमला के मिठास पे खो जाइए एंड दिस डायलॉग इज डेडिकेटेड टू ऑल केपी लवर्स ও বাপা ও পুৰস্কাৰ দি এই বিমল কোম্পানী চাকৰ চুপ ৰ'ব ঠিক আছে এতিয়া আপুনি কওক বিমলৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব আমাৰ এই অনুষ্ঠানটিত শুনো আপোনাক মই আগতেও কৈছো মানে ইগলাখান আৰম্ভ হোৱাৰ আগতেও কৈছো যে বিমল খাব নিমল আছে তো আপুনি ক'লা কি নাখাও টেষ্টটো ইমান নজমে নজমে মানে কি মই নজমে দাঁত লেপৰা হয় ৰ'ব নজমে কথাই নাহে ইমান খাব কিন্তু এতিয়া মই আছো তো মাজত কিয় মাতে তই নাম থাকে তই কৈ থাক মাজত কিয় মাতে তই কৈ থাকে মাজত কিয় মাততো নো তই কৈ থাক বিমল কোম্পানী চাকৰকো মাতা হৈছে আজিকালি কিবা আপোনালোকে পৰি আনে পৰি গৈছে বেলেগ হ'ব মই কৈ আছো এতিয়া বিমলটোত আপোনাৰ কিমান থাকে আপুনিতো গম নাপাই চাগে আপুনি নাখায় না এইযোৰ মায়ে মোক পূজাত দিছে নালাৰিব এইবোৰ বস্তু পিন্ধিব নোৱাৰে নেকি নাই নোৱাৰে মায়ে মোক পূজাত দিছে এইযোৰ ডক্টৰ আপোনালোকে কৰক যি কৰিব লাগে মই কি আইছো একে আপুনি ইয়াত বিমলৰ বিষয়ে ক'বলৈ আহিছে আপুনি কেইবাৰ ক'ব লাগিব যদি হয় আজি চাক এইবোৰ চলি ক'ৰ পৰা বা আহে মতন কলেজৰ ছাত্ৰ হেনে হেনা মোৰ খেলা বস্তুটো কিয় আপুনি ল'লে দিয়ক আপুনি কওক হে ৰে মোৰ খেলা বস্তু ঘৰত সৰু চলি আছে ইয়াৰ মোৰ লগত কাজিয়া কৰিব আহে নাম নাজানো হে বিমল কোম্পানী চাকৰ এক্সপ্লেইন কৰ ৰ'ব আপুনি কওক এইটো কাৰ এইটো মোৰে ৰ'ব লুচি আৰু এই খাব খালি পেকেট থৈছো আমি ইয়াতে খালি নেকি চাও এবাৰ ট্ৰাই কৰি চাও জানো আপোনাৰ কাতে খালি থলে ফুল পেকেট থলে খাই দিব সেইকাৰণে আমি খালি পেকেট থৈছো ৰ'ব আমি ষ্টৰ কাৰণে থৈছো আমি এইবোৰ দিয়ক আপুনি কওক বেয়া পাইছো আপোনাক মই এটা কথা কওঁ যে আপোনালোকে যি হেৰি কৰি আছে ইয়াতে মোক এনাই মাতা আনিছি মই এটা আইফালে বহি আছো আপোনালোকে এ চাকৰৰ কি কাম বিমল কোম্পানী চাকৰৰ কি কাম আমি ইয়াত কোন শ্ৰেষ্ঠ তাকে ওলাই নকৰে সদায় দিয়ক কওক কথা ক'বা হে এখেতে কৈ লওক দিয়ক আপুনি কওকচোন কেবিৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব ফাৰ্ষ্ট কথা মই এটা কথা কওঁ আপোনালোকে কি হেচিয়ত চাই কিনে আপোনালোকে বিমল কোম্পানী চাকৰক মাতছে হা আপুনি তো কওকচোন তাৰ কোৱালিফিকেশ্যন কিমান
আপুনি কোৱালিফিকেশ্যনত নাযাব কিয় নাযাম আপুনি মটন কলেজত পঢ়ে বুলিয়ে যে আপুনি কোৱালিফিকেশ্যন লেভেল আছে মদন কলেজৰ পাৰ্চেন্টেজ কিমান আপুনি জানে নেকি দিয়ক কওক আপুনি ইয়াত কোৱালিফিকেশ্যন ক'ব নালাগে কথা কওক নাই ফাৰ্ষ্টত তেওঁ এক্সপ্লেইন কৰিব দিয়ক তেওঁ বিমলৰ বিষয়ে কিমান জানে তেনে মাজত আপুনি নামাতিব বুজিছে আপুনি কি মাতিব আৰে পৰীক্ষা আপুনি কোন শিকি আছে ইমান খাব আপুনি পৰীক্ষাৰ ওপৰত কিয় উঠিছে তলত নামাওক মই বুলি ক'লো না মাৰাৰ কথা কয় ই কিবা জ্বলাবা দিলো ঐ হৰে জ্বলাই দিয়ে বাপা আৰে কেনে অস্তি দেখোন এন্ধে নজলাব দা কণী বিলাক দাদা নজ্বলাব। যদি আনবাৰ কাৰণে পইচা নাই এই গিলাখান কিয় খুলছি দে দৰ্শক এখেতসকলে বহুত কিবা খানি বকি আছে যিটো মোৰ বাউন্সাৰ যাই আছে বহুত কিবা খানি গতিকে এটি বিৰতি ল'বলৈ মই বাধ্য হৈছো ভালে কেপিৰ ফুল নামটো কমলা বচন কিন্তু কেপি কলক দেখছো নহয় কি খয়া কমলা বচন মানে কুকুৰৰ পোৱালি কেপি মানে কুকুৰৰ পোৱালি কে মানে বিমল মানে বিচি ৰব চিন আহিলে বিমলত চিন আহিলে মই বনাইছো নিজে বনালি ৰব মোক তই বনা বুলি ক'লি শুনি মই মোৰ কথা শুনি ল মই যিটো কৈছো সেইটো মিলছি মোৰ কথা শুনি ল এই হাই শুনা বিচি এমচি ময়ো দিবা জানো কিন্তু মই দিয়া নাই বুজিছেনে তই দিব মানা কৰিছো নেকি দিবা পাৰো মই কিন্তু দিয়া নাই মই দিব পাৰো আপুনি মোক ইমান দমদমা কথা কিয় কৈছে সেইটো কওকচোন এইটো পিছত কৈছো বিৰতি লৈ লওক আপোনালোক বিৰতি ললে আপুনি ইমান ইনচাল্ট কিয় কৰিছে ৰব বিৰতি লৈ লওক হয় আমি এতিয়া বিৰতি ল'বলৈ বিচাৰিছো আহক আমি কিছুমান পিছত আপোনাক আগবঢ়াম কোন শ্ৰেষ্ঠ এই ইয়াৰে কোন শ্ৰেষ্ঠ ঠিক আছে শুনক আপুনি মোক ইমান ইনচাল্ট কিয় কৰি আছে ৰব শুনো এইগিলাখান বাদ দে এতিয়া বহুত দাদা কেমেৰা বন্ধ আছে ন কেমেৰা বন্ধ ওকে এই হাইটি বুলি কৈছো আচ্ছা কেমেৰা বন্ধ আছে মই ভালকৈ কৈছো ইনচাল্ট কিয় কৰিছে শুন মোক কবৰে নাথাকে ইনচাল্ট কিয় আইছা কৰিছে কৰবি শুনচোন মই কি কৈ আছো শুন যি কবি আগতে অলপমান চাদা খাই লও তই দেখাবি নাখাও সাদা এলাৰ্জি আছে সাদাৰ পৰা মাৰে যদি অলপমান দিব খাব নেকি ইনচাল্ট কিয় কৰিছে মোক আপুনি ক'ত ইনচাল্ট কৰিলো আপুনি তেতিয়াৰ পৰা আপুনি দমদমাই আছে আপুনি মোক শুনক মই এটা কথা কওঁ আপোনালোকে অলপমান লাহে লাহে কথাবোৰ ক'ব লাহে লাহে আপুনি খংকে উঠাই দিয়ে আপোনালোকে মই মাৰাই নাই কাউলাকে বাবা আপাও কি বেয়া বস্তু এইটো আপোনাক যি শুনি দিছে মটন কলেজত ছাত্ৰ হৈ যদি এগলাখান নাখে কি কাম আৰু ৰব হৱা নাই বাপা মই ইনকে এইবোৰ কি নকৰিব এইবোৰ কৈছেনে আপোনাক শুনক বন্ধ কৰ নাই এইবিলাক মাৰা দেই আপোনালোকে দি আছো মই ৰ কাজিয়া নালাগিব আপোনালোকে বুজিছেনে ঠিক আছে কি বেয়া বস্তু এইটো আমি আহো যাওক হয় বিৰতিৰ পিছত বমি আহিছে হৰে আনাই বাটি এটা আনাই এ মই যাও দে পাৰা এইগিলাখান হৰে বক আমি শ্বটো কি কি আছে আমি শ্বটো এ মোৰ নবৌ তালা লাগে আপুনি মানে মানুহ ৰাখছো আৰু এটা মই এখানিতে বমি করছি দাঁড়া, কেনে বাস টপিক আৰম্ভ কৰ টপিক কেনে বাস অলপ দক বাস ইমান ভাল গোন্ধ দেখছা তার জোরছে দেখছা না তার ওইসি বন্ধুতে বলছি কিন্তু আৰম্ভ কৰ কেনে গঞ্চি আপনি জানে না এ কেপির বাস ইগলাখান আৰম্ভ কৰ আর অলপমান খাবা দিয়ক ইগলাখান পিছে তো এৰি নাই গ্যাস শেষ নাই নেরবো এগলাখান আছে কেনে বহুত সময় হল শ্বটো বিৰতিৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছো স্বাগতম মানে কি আলিও দিয়কচোন স্বাগতম জনাৰ কি ক'ব লাগে আৰু তেনে আহক পুনৰ অনুষ্ঠানটি আৰম্ভ কৰো কোনে কি ক'ব বিচাৰে কোন শ্ৰেষ্ঠ মানে কি আৰু এইখন কি কোনোবা খাই নেকি এইগিলাখান দাদা এম ফাৰ্ষ্ট মই কওঁ আপুনি ক'ব নেকি হয় তাৰ আগত ফাৰ্ষ্ট তাক খুজিছিল আপুনি ক'ব কি ক'ব আপুনি কৈ আছে বহুত ভাল কি ভাল ক'বচোন আপুনি বমি কৰি কিনে মোৰ অলপ পেটটো খালি লাগিছে চাহ অলপ খাব পালে ভাল আছিল চাহ খাব খাওঁ দিয়ক আৰু অলপ লাগিছে আপোনাৰ লগৰো কি হ'ব তে হৰেন চাহ লৈ দুটা বা তিনিটা কে দুটা আপনি নাহে আৰু খাম ল'ব দুখিনা দুটা বা তিনিটা কৈছো মই মোক ভাবি নেকি অলপ লাহে লাহে ভালে করছি আৰু এতিয়া কি একো নাই দেখোন চাগত চাহখিনি আপোনালোকে নিজে ভৰে ল'ব মই গিলাচটো দিছো এনেকে চাহ খাব ইচ্ছা যায় নেকি খালো কৰি থাকে আপোনালোকে সিমা চেৰাই গৈছে আপুনি কিবা কি চব চেৰাই দিম মই এইবিলাক এনেকে খাই নেকি বাৰু চাহ এইটো পেলাবা নেযাম
নাই নেদাও মই ধৰি আছো আপুনি দিয়ক এই হৰেণ হৰেণ মই ফেলবা নেদাও তো অলপ পানীকে দি নহলি এইটো কি দিলি মোক কমচে কম মোকতো দি অলপ আপুনি আপোনাৰ কথা ভাবে মোৰ কথা নাভাবে দিয়ক থক ভালে হৈছে ইয়াৰ পেছাব কৰিব কাম আহিব কাৰ দৰে বুলি ভাবছি ঘৰত বাল্টিঙত মুটাম তোৰে মুটা ভাই ডক বাল্টিঙত আমি ক'ত আছিলো আপুনি তাক সুধি আছিল আপোনালোকৰ কাৰণে চাহখিনিতো খোৱা নহলাকে মোক লগনে ৰাখিলে আপুনি দিয়ক আপুনি হয়তো এই এডভান্টেজ ল'ব পাৰে বিমলত বেছি থাকে বিমলত কম থাকে আৰে ল'বা লাগে কি আছে নাথে নেকি তই নিজে নাজনা নেকি থাকে গম পাও তই সেইটো এডভান্টেজ মই আগতে ভাবিছো ঘৰতে ভাবিছো মই এইটো মই ভাবিছো থাকে আৰু মই ঘৰতে ভাবিছো কিন্তু মই যেতিয়া ওপৰত আছিলো আমি চিৰিত বহি পেলাই মোবাইল টিপি আছিল বাগাত দি পেলাই চিৰিত এই কিবা এনকি আছিল নহয় আপুনি এনেকা থাকে ইমান কথা নকয় তেল পাৰ্সোনাল কথা কি কয় আপুনি হলিও আই উঠে দক নকয় মানে কি কথা নেশনাল টিভি আমাৰ একবাৰ কওকচোন কি নাই অলপ মিছা আৰু একো নকওঁ কেপিত হয়তো বস্তু কম থাকিব পাৰে কোৱান্টিটি কিন্তু কোৱালিটি বহুত গুণে বেছি ইয়াৰে আপুনি ইনষ্ট্ৰাকচন পঢ়িব পাৰে থ বেছি হৈছে তহঁতৰ তোৰতে বেলেগ যা মই কি কৰিলো নালাগে তহঁতৰ বেছি হৈছে অলপ দে আপুনি মোক এনেকে ইনচাল্ট কৰিব নোৱাৰে এনেকে ইনচাল্ট কিয় কৰিছে আপুনি মোক আপুনি মোক ইনচাল্ট কিয় কৰিছে সব বন্ধ কৰি দিম মই তেতিয়াৰ পৰা গিলাচ দলিছে কিবা দলিছে এতিয়া কোমাই কিবা আপুনি কৈছে নেকি তো আপুনি পাহৰি গৈছে নেকি ঘৰত যে আপুনি মোক বডি মালিশ কৰি আছে এই দাদা এইবোৰ কথা কিয় কয় আপুনি নকয় কি মানে এই নহয় দে বেলেগ কথা দা টিভি এডভাৰটাইজত এনেকাও দেখায় বনবিটা খাই মানুহে এদিনতে ডাঙৰ হৈ যায় দুনিয়াতে ডাঙৰ হৈ যায় একদিনত ডাঙৰ নহয় তেলে সেইটো হ'ব নেকি সেইটো নহয় যে চিনেমা ঠিক আছে তই কৈছ এডভাৰটাইজৰ মিনিং কি এডভাৰটাইজৰ মিনিং কি তই সেইটো কচোন এডভাৰটাইজৰ মিনিং মানে কি নাজনে কি বস্তু থাকে সেইটো নকয় এইটো দেন এইটো আছে এইটো আছে গম পাইছো চাকৰদাৰ কিমান কোৱালিটি আপুনি কওকচোন দে আপুনি ইমান নাজনে চৰি আছে এডভাৰটাইজৰ মিনিং কি কওক মিনিংটো ইনকে নাজনো দকচোন মই অলপ ইনকে গম পাইছো আপুনি হৈছে, আপুনি ৰিপৰ্টাৰ চাকৰি মোক কোনে ক'বা, দিলে আপোনাক দিলে কোনে পইচা দি পিনে লৈছিলো আৰু গম পাইছো এনেকুৱা শ্ব'ত যে মোৰ যে এটা নিজৰ ইনচাল্ট হৈছে নিজৰ সেলফ ৰেসপেক্টত মই এইটো কথা গম পালো আজি আপোনাৰ শ্ব'ত বন্ধ কৰিম মই বেছি কৰি আছে আপুনি কলেজত পঢ়াবলে আপুনি ইনকে নকও কিয় নকম কি আপুনি কৰিব কি ও মই সৰ্বশিক্ষাত পঢ়া চলি কি আপুনি কৰিব কি মই সৰ্বশিক্ষাত পঢ়ি পাছ কৰি কিমান পাছ কৰি গম পাইছো আপোনাৰ সৰ্বশিক্ষা পঢ়া বুলি কোৱালিফিকেশন দুতে গম পাইছো দিনত খালি খিচিৰি কিনি খাব গৈছিল তাৰ বদলি একো নকৰে ইনকে নকৰকচোন ভোক লাগলি তো খাবা লাগবই অলপ আপোনাৰ এইয়া বন্ধ কৰিম খিচাৰি খাবাই গৈছিল সেইকাৰণে এতিয়া আপুনি মোক তেতিয়াৰ পৰা ইনচাল্ট কৰি আছে তেতিয়া মই নিজেও ইনচাল্ট হৈছো মোৰ নিজৰ বিহেভিয়াৰ হেই পৰে নাই সেই বুলি নহয় মই আপুনি বহুত তেতিয়াৰ পৰা বহুত ইনচাল্ট কৰিছে আপুনি না বহুত ইনচাল্ট কৰিছে বুলি কৈছো নে বহুত ইনচাল্ট কৰিছে মোক আপুনি মোৰ ভদ্ৰতা এই যা অলপ বেছি হৈছে তোৰ যা অলপ আপুনি মোক তেতিয়াৰ পৰা বেছি কৰি আছে যা অলপ যা খুচি যা চাব মই চেনেল বন্ধ কৰিছো আৰু তোৰ বিমল মুৰ্দাবাদ কৰিছো চাবি ঐ এক মই লাগ পালি এনে মাৰিম না মোবাইলটো পাহৰি গৈছো যা মোবাইল নাই যা তোৰ মোবাইল লাগে মোবাইল লাগে চাবি মই হাইকোৰ্টত ইতিমধ্যে আপোনাৰ এ যা চোৰ বিৰুদ্ধে মই কেছ কৰি আছো হ'ব তই কি আইছা তইও যা বৰা যা 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 তইও যা ৰব মোক কে খেদে আপুনি যা তাঙ্কে যাতে থাকি কি করবি আৰু ই তো সোমা মারা খেদালিয়া মোর এ শুনো মোৰ কথা গিলা বাদ দিয়া আমাৰ যে আগতে কিবা এটা কথা হৈছিল মন আছে হিটু গেলে যে আপুনি বিমল খাই মই খাও কেতিয়া আপুনি কেতিয়াবা খাই মোৰ দৰে সদায় নাহে এতিয়া আপুনি 5 টকা মই 5 টকা বাহিৰত যাই বিমল খাও ইগলাখান বন্ধ কৰো হে মই যাওঁ এলা কি রিক্সা না হ্যাঁ আর হইছে শুনো ও রব নামর কি দোকান বন্ধ করব এতিয়া দোকান বন্ধ করব হে কল পুরা একলা খান শুনো গামছা হলকে জতার গন্ধ শুনে ইনকে মারিম তো রব যার বলা শুনো মই কি কৈছো শুনক না আপনার আপনি কইছিল না 5 টাকা দিম বুলি দোকানখন বন্ধ করবে আর সিটা চলি রকিল খান নলে 5 টাকা তো দেখ মই কিনি ফেলা মিলে ফেলা রকি দেখো আপনি আই ফেলা খাবো 5 টাকা সাদা প্যাকেট দিলো আর যা যা আপনি বিমল নাখে মই যাও সো তো মারা গেলাকে কি কম আর উপায় নাই বাকি যি কি নহক এ একলা খান খাবা নালগে এক কোট গেল আর ওটা সো স্টেজ ধ্বংস হয়ে গেলেন তোর কারণে হ্যাঁ এটা কথা কও
এইবিলাক বাদ দিয়ক এইবিলাক যিহেতু গুটখা জুটখা থাকে সেইবিলাক খাব নালাগে কেঞ্চাৰ চেঞ্চাৰ হৈ পিনে মানুহে খা মৰে গতিকে তামোল খাক তামোল দা টেষ্ট অফ আছাম তামোল আছে নাই আছে ৰ অলপ আছে ইমান পাণ নাংগে দেচোন ঐ হৰেণ পাণ খানি লৈ যা ইমান নাংগে দা তামোল দা টেষ্ট অফ আছাম তামোলে খাক চৌতুজা মাৰা গেলাকে আৰু কিজানি লগ নাপাম হ'ব দিয়ক কেতিয়াবা লগ পালে ৰাস্তা ভাতে লগ পালে মাত দিব আকাশাল বাৰু দিয়ক পিছে মোৰ নামটো কৈ যাওঁ নকওঁ দিয়ক পিছত কোন দিয়ক মই কথা দিয়ক চব মাৰা খেলালা বন্ধ কৰ